হয়তো একদিন হিমন্ত আহি ক'বই লাগিব যে নীলকমল তোৰ কাৰণে চা আৰবিখন কিমান গৌৰৱ হ'ল এইখন বাইকখন যদি আপোনালোকৰ ল'ব ইচ্ছা বৰ্তমান আমি এতিয়া এইবিলাক জাবৰ তুলপালত কি আছে আমাৰ কি আছে সকলো চাম চাওক আমাৰ I've been drinking more alcohol for the past 5 days. Did you check on me? Now did you look for আমি আছো কলেজত এইফালে চাওক আমি এতিয়া বৰ্তমান জাবৰ বুটলি আছো মানে এইকেইদিন মানে আজি হেৰি না 15 আগষ্ট যেহেতু আহি আছে তো সেইকাৰণে মানে অলপমান কাম কৰাইছে এতে যে আমি আৰবিত আহি যে এইবিলাক কাম কৰিছো কিমান গৌৰৱৰ কথা ন তো আপোনালোকে কমেণ্ট কৰি কওক যে নীলকমল তুমি কিমান গৌৰৱ কৰিছা বুলি আপোনালোকে কমেণ্ট কৰি প্লিজ কওক কিবা এটাতো কওক এইফালে চাওক সকলোৱে কামত লাগি আছে এতিয়া বৰ্তমান যিহেতু 15 আগষ্ট আহি আছে তো সেইকাৰণে আমি বহুত কামত লাগিছো এইফালে চাওক আৰু এইফালে বহুত জাবৰো আছে আমি এইবিলাক চাওক এইফালে জাবৰ চাওক এইবিলাক জাবৰ চাওক সকলোবিলাক লৈছো কাৰণ আমি কিয় জানেনে কাৰণ আমি কলেজখনৰ গৌৰৱ বিচাৰোঁ তো কালিৰ পৰা মানে অলপমান কিবা হৈ আছে তো এতিয়া মাছটোৰো আহি আছে তো এতিয়া আমি কেমেৰাটো বন্ধ কৰোঁ অলপমান দেৰি বৰ্তমান আমি এতিয়া এইবিলাক জাবৰ তুলি আছোঁ মানে এইফালে চাওক আমাৰ যিজনে মানে কলেজখন দান কৰিলে তো এইফালে চাওক আমি বহুত মানে জাবৰ একঠা কৰিলোঁ বুলি যে কয় হিন্দীত একাঠা বুলি যে কয় সেইটো মানে কৰি লৈছে তো হৈ গ'ল সকলোৰে তো এইফালে আমাৰ সকলোৱে মানে কৰি আছে তো এইবিলাক জাবৰবিলাক এতিয়া জ্বলাই দিব লাগিব আমি এইবিলাক বহুত গৌৰৱৰ কাম কৰি আছোঁ দিয়ক মানে আৰবিখনৰ অলপমান নামটো উজ্জ্বল কৰিব লাগে উজ্জ্বল তো সেইকাৰণে আমি বহুত কাম কৰি আছোঁ তো আপোনালোকে প্লিজ হেৰি কৰি দিয়ক সকলো আমাৰ জাবৰবিলাক এইফালে চাফা কৰা হৈ গ'ল তো এইফালে মানে আৰু এইখন বাইক চাওক যদি কাৰোবাৰ এইখন যদি ড্ৰিম বাইক মই এটা কথা ক'ম যে এইখন বাইক আপোনালোকে কেনেকৈ ল'ব পাৰে যদি আপোনালোকে এতিয়া বা কিমানত বা পঢ়ি আছে আপোনালোকে নাজানো বা কিমান চব মই গৈ আছোঁ কিবা তো মানে যিমানতে পঢ়ি নাথাকক আপোনালোকে পঢ়াটো বাদ দিয়ক প্ৰথমতে পঢ়াটো বাদ দিয়ক কাৰণ এইটো ইনকাম কৰিহে ল'ব পাৰি না তো ৰ'ব মাষ্টৰনীটো আহি আছে মই মানে অহাৰ পিছত মানে যোৱাৰ পিছত এইফালে কৈ আছোঁ ৰ'ব এইখন বাইকখন যদি আপোনালোকৰ ল'ব ইচ্ছা প্ৰথমতে আপোনালোকে পঢ়াটো দিব লাগিব কাৰণ এইখন ল'বলৈ হ'লেতো আপোনালোকক পইচা লাগিল তো সেই পইচাটো মানে আপোনালোকে পঢ়িটো ইনকাম কৰিব নোৱাৰে কাৰণ পঢ়াটো মানে এই মগজুটো দিয়ে মগজুটো মানে আপোনালোকক কৈছোঁ মানে 2 মাহ মানৰ কাৰণে বা 2 বছৰৰ কাৰণে পঢ়াটো এৰক তাৰপিছত আৰু জইন কৰিব কাৰণ এইখন মানে যিমান দাম এইখনৰ দাম কিমান হ'ব এইখনৰ দাম 3 লাখ 4 লাখ তো সেই ষ্টেপটো হৈছে আপোনালোকৰ পইচা কমোৱা যে আপোনালোকে এই কিডনীটো যে আছে তাৰে এটামান বেছি দিয়ক তাৰপিছত এইখন গাড়ীখন পাব আৰু যদি আপোনালোকে পঢ়া চুৰা বাদ দি মানে একদম বেলেগত হাজিৰা কৰি 2 বছৰ 3 বছৰ পঢ়া এৰি তেতিয়া মানে 3 লাখ 4 লাখ মান পইচা কামাব তেতিয়া শ্ব'ৰুমত যাব তাৰপিছত এইখন বাইক উঠাই লৈ আহিব তাৰপিছত এজনী পিছত মানে ছোৱালী উঠাই দিব তাৰপিছত একদম ভুৰকে মামাৰ আগত মানে হেলমেটটো নিপিন্ধাকৈ মানে পুলিচৰ আগেদি হেৰি হৈ যাব তো এইখিনিয়ে মানে এইখন মানে বহুত ভাল গাড়ী যদি কাৰোবাৰ ড্ৰিম মানে মই এনে কৈছোঁ ফাল্টুকৈ কৈছোঁ যে আপোনালোকে পঢ়ক আৰু পঢ়ি শুনি ডাঙৰ মানুহ হওক তাৰপিছত মানে পইচা ইনকাম কৰক তাৰপিছত আপোনালোকে ল'ব এইখন যদি কাৰোবাৰ ড্ৰিম বাইক আমাৰো বহুত ড্ৰিম বাইক আছে নিনজা H2R মাষ্টাং GT এইবিলাক বহুত আছে আপোনালোকে মই মানে কৈ শেষ কৰিব নোৱাৰিম তো সেইকাৰণে ভাবিছোঁ যে ময়ো মানে ময়ো অলপমান ইউটিউবৰ পৰা পইচা যাতে কামাওঁ যে আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক সেই যে ৰঙা যে সেইটো থাকে ন সেইটোত মানে একদম ঘুচে ভাঙি দিলা বে লাগিলে আপোনালোকৰ ডিছপ্লে নাযাওক কিয় তাৰপিছত আপোনালোকে 2-3 হাজাৰ ডিছপ্লেখন চেঞ্জ কৰি ল'ব I am sorry, Babu. তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো সেইকা মানে আমাৰ এইখন মানে এনেকৈ এইখন মানে ড্ৰিম বাইক নহয় তথাপিও আমাৰ নিনজা H2R আছে না তো সেইখন মানে ইয়াত আছে ইয়াত আৰু ইয়াত কপালত কি আছে আমাৰ কি আছে কি একো নাই আপোনাৰ বহুত মানুহে যে কয় কপালত কি লিখা আছে বুলি আমি আজি সকলো চাম চাওক আমাৰনো কপালত লিখা আছে কি একো নাই আমি এতিয়া একো নাজানো যদি আপোনালোকে কষ্ট নকৰে একোডাল নাই কপালত যদি আপোনালোকে কষ্ট কৰি বা চাকৰি এটা লয় তেতিয়া ক'ব যে তোৰ কপালত আৰ্মি চাকৰি আছিল দে সঁচাকে তো একো নহয় এতিয়া মই এইখন গাড়ীখনৰ মালিক চালিক নাজানো হয় দে ইয়ে মালিক তো মাইলেজ কিমান দিয়ে গাড়ীখনৰ মাইলেজ দিয়ে কিমান 0 ডিগ্ৰী
তো এতিয়া একো নহয় মানে আপোনালোকে মানে বহুত কষ্ট কৰক আপোনালোকে ভালকৈ পঢ়ক মজাকৈ আৰু ডাঙৰ মানুহ হওক আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব লাইকটো কৰি দিব কমেণ্টটো কৰি দিব আমাৰ গৌৰৱ আৰবি বুলি তো সকলোকে এতিয়া মানে আমি ঘৰত যাম আজি বহুত এক্সাইটেড যে ঘৰত যাম আজি ইমান ভাল লাগি আছে মানে বুজাব নোৱাৰি ইমান দিনৰ মূৰত আজি ঘৰলৈ যাম কিমান ভাল লাগি আছে ইহঁতে সকলোৱে যাব আৰু বুধবাৰে উভতি আহিম সকলোৱে কাৰণ মঙলবাৰেতো হ'ল ইণ্ডিপেণ্ডেন্স ডে আৰু আমাৰ এতিয়া মানে আজি অলপমান নিয়ম কানুন কৰিছে মানে এতিয়া নিয়ম কানুন কৰি দিছে আজি মানে আমাৰ এতিয়া বহুত মানে নিয়ম দিছে যে আপোনালোকে মানে এতিয়া মানে যদি আমি আৰবিত আহোঁ না মানে আৰবিত আহিলে মানে এই ফোনটো মানে লৈ আহিব নোৱাৰিম যে মানে ফোনটো লৈ আহিব নোৱাৰিম আৰু মানে চাইলেণ্ট মোডত থাকিলে মানে কিবা থাকিলে মানে মোবাইলটো লৈ আহিলে 500 টকা আৰু ইয়াৰ মুখত চাওক ইয়াৰ মুখত একদম শিখৰ আছে কিন্তু যদি সদায় শিখৰ খায় নে যদি শিখৰ যদি খায় 1000 টকা তো সেইকাৰণে মানে ভাবিছোঁ যে আমিও আজিৰ পৰা মোবাইলটো নানো আৰু কি কওঁ আৰবি উন্নতিৰ পথত আছে আৰবি উন্নতিৰ পথত আছে য়েছ আৰবিখন এতিয়া গৌৰৱ হ'ব যে আমাৰ এতিয়া এদিন হিমন্ত আহি ক'বাই লাগিব যে নীলকমল তোৰ কাৰণে চা আৰবিখন কিমান গৌৰৱ হ'ল বহুত ফূৰ্তি কৰিলোঁ মানে আজি ইয়াৰ পৰা মানে আজি নহয় মানে আজি মানে ঘৰত যাম আজি বহুত দিনৰ মূৰত তো ভাল লাগি আছে তো সেইকাৰণে মানে এইবিলাক আৰু যি টি বুকি আছোঁ আৰু আজি তো আজি মানে ঘৰত যাম আজি বহুত দিনৰ মূৰত আৰু বুধবাৰে আহিম চাগে যিহেতু মানে এইকেইদিন মানে আহিব নোৱাৰোঁ আৰু কাৰণ 15 আগষ্ট আহি আছে 15 আগষ্ট আমি ঘৰতে পালিম মানে তো সেইকাৰণে মানে আপোনালোকক ঘৰতে এতিয়া বাৰু ব্লগ ঘৰতে দেখাম আপোনালোকক মানে ঘৰতে ব্লগ বনাম মানে আৰু 15 আগষ্টৰ দিনা সেইদিনা আৰু কোনোবা যদি যায় মানে অলপমান ঘূৰি পাতি হেৰি কৰিম হয়তো সেইদিনা মানে ভিডিঅ' বনাম মজাকৈ তো এতিয়া মানে আমি ইয়াত কাম কৰিলোঁ কাম চাম কৰি এতিয়া ঘৰতো যাব লাগিল সকলোৱে গৈ আছে এইফালে ঘৰত তো এতিয়া আমিও যাব লাগিল ঘৰত এতিয়া আৰু গাড়ী ল'ব লাগিলে এইফালে তো এতিয়া অলপ সময় ৰখি দিওঁ তাৰপিছত ওলাই দিওঁ ইয়াৰ পৰা তো এতিয়া থাকক আপোনালোকে এনেকৈ ডাইৰেক্ট এতিয়া ক'ত দেখাম ক'ত চাই থাকক ক'ত দেখাওঁ মানে আমাৰ কলেজ ছুটি হৈ গ'ল তো এতিয়া আমি গৈ আছোঁ ৰুমত মানে তাতে কাপোৰ চাপোৰ আছে ন তো সেইকাৰণে আজি মানে 3 দিনৰ কাৰণে যিহেতু যাম তো আজিতো অলপমান মানে কাপোৰ চাপোৰ এতিয়া ল'ব লাগিব তো এতিয়া কাপোৰখিনি লৈ আহোঁ তাৰপিছত এতিয়া গৈ আছোঁ ব'লক তো এইফালে চাওক আমাৰ স্কুলৰ চুলিবিলাক আহি পালে এইফালে নামটো কি হেল্ল' যা তোমাৰ যা তো এতিয়া আমি গৈ আছোঁ এনেকৈ আমাৰ সকলোৱে আহিছে এইফালেতো চিনিয়ে পায় আৰু এই হৈছে আমাৰ দাদা এতিয়া আমি সকলোৱে মিলি এতিয়া গৈ আছোঁ মজাকৈ তো এতিয়া কাপোৰখিনি লৈ আহোঁ তাৰপিছত গাড়ীত উঠিব লাগিল তাৰপিছত যাব লাগিল মজাকৈ এইফালে চোৰাং দৰ্জাও আছে আমাৰ মানে আৰবিখনৰ ইফালে আৰু যদি আপোনালোকে আহিব মানে যদি আমি আহিব খোজোঁ তো এইফালে মানে আৰু তো এতিয়া যাই থাকোঁ বোলক এতিয়া পালোৱে আৰু সেইখিনি মানতে আছে ৰ'ব আজি আপোনালোকক ডাইৰেক্ট মই ৰুমটোত লৈয়ে যাম মানে কোনখিনিত আছে দেখাই যাম এনেকৈ চাই থাকক অলপমান মানে ভিডিঅ'টো এতিয়া মই ফাষ্ট কৰি দিম কাৰণ এতিয়া ৰাস্তাখিনি অলপমান দেখাই লওঁ এতিয়া এনেকৈ যাই থাকোঁ বোলক You look for me. I walked in the room, eyes are red, and I don't smoke banga. Did you check on me? Now did you notice me? No. এয়া হৈছে আমাৰ ৰুমটো য'ত নেকি আমি আহি পালোঁ যদি আপোনালোকে কোনোবাই মানে মোক লগ কৰিব আহিব খোজে আপোনালোকে এইফালে আহিব আৰু এইটো মিলিব আৰু এইফালে এনেকৈ সোমালোঁ সেয়া হৈছে আমাৰ ৰুমটো মজাকৈ ইহঁতে আহিলে তো এতিয়া ইহঁতে মানে গেটটো মাৰিব এতিয়া আমি এতিয়া ৰুমৰ ভিতৰত যাওঁগৈ কাপোৰ চাপোৰ পেক কৰোঁ তাৰপিছত ঘৰলৈ উৰা মাৰোঁ আৰু মানে সেইদিনা মই মানে ৰুমটো চেঞ্জ কৰিছোঁ দিয়ক আগৰটোত মানে বহুত মানে ছোৱালী আছিলে তো সেইকাৰণে মানে ৰুমটো চেঞ্জ কৰিব লগা হৈছে তো এইটো মানে বেলেগ ৰুমত আহিছোঁ তো এইফালে এতিয়া তালা লগোৱা আছে তালাটো খুলিম ভিতৰত যাম ৰ'ব ইহঁতে তালাটো খুলি থাকক এতিয়া মই এইফালে আৰু এতিয়া মানে আমাৰ ৰুমটোৱে খোলা নাই কাৰণ ইমান মানে তালাটো সেই হৈ গৈছে অলপমান আমৰ চামৰ ধৰি গৈছে আৰু সেইদিনা মানে তলাটো অলপমান ভাঙা গৈছিলা এওঁ দাদাইকে মানে আমাৰ কোনটোৰ দাদাইক তো ভাঙি দিছিলা তো সেইকাৰণে মানে অলপমান আৰু আমাৰ তালাটো সেই হৈ আছে তো এতিয়া খুলিব পৰা নাই ৰ'ব খুলি এতিয়া ভিতৰত সোমাই লওঁ তাৰপিছত কাপোৰখিনি পেক কৰোঁ তাৰপিছত ওলাই দিওঁ ঘৰত তো আৰু মই মানে আপোনালোকক কৈ দিওঁ যে মই আগৰ ৰুমটো মানে কিয় এৰিলোঁ কাৰণ তাতে বহুত ছোৱালী আছিলে কিন্তু ভাল আছিল মালিকানীটো ক'লোঁ মানে যদি আপোনালোকে ভিডিঅ'টো চাই আছে তো বহুত ভাল আছিলে মানে বেয়া বুলি নকওঁ কাৰণ মই তাতে মানে থাকিব মন গৈছিলে কিন্তু মা আহি মানে সেইদিনা মানে অলপমান খেলি মেলি কৰি দিলে তো সেইকাৰণে মানে চেঞ্জ কৰি ল'ব লগা হ'ল তো এতিয়া আহিলোঁ একদম বেয়া লাগিছে দিয়াচোন কাৰণ সেইটো মানে প্ৰথম ৰুম আছিল তো তাতে মানে এদিনো নাথাকিলোঁ তো এনেকৈয়ে মানে
অলপমান বহুত বেয়া লাগিছে কাৰণ মাৰ কাৰণে হ'ল সেইবিলাক মা যদি সেইদিনা নাহিলে মই তাতে সেই ৰুমতে থাকিব লগা হ'ল কিন্তু আৰু তাতে বহুত ছোৱালীও থাকে মানে তাতে একদম বহুত ছোৱালীয়ে দিয়ে একদম মানে সেইকাৰণে মানে আৰু সেইকাৰণে অলপমান সেই লাগিল তো এইফালে তালাটো খোলাই নাই এতিয়াক লাগে 2 মিনিট 3 মিনিট মানে হ'ল তো এতিয়া মানে ভাঙিব লাগিল তো খোলো ৰ'ব তাৰপিছত কাপোৰ এইবিলাক আছে কাপোৰবিলাক আমি এতিয়া পেক কৰোঁ আৰু ওলাই দিওঁ আমাৰ কোনটো একদম আহাৰ পৰা এদিনো ৰুমত যোৱাই নাই মইতো গৈছোঁৱেই 2 বা 3 বাৰমান তো এতিয়া টাইম হৈ গ'ল 11:57 তো এতিয়া আমাৰ কোনটোলক আজি মাকে ইমান ভাল পাব নে ভাল পাব যে আজি ইমান দিনৰ মূৰত ঘৰত যাব ল'ৰাটো তো এতিয়া আমি খুলি লওঁ ৰ'ব তাৰপিছত দেখা চাওক পেক কৰি মিলি ৰাইচ আমি আহিলোঁ এইফালে বেগ চেক লৈছিলোঁ চাওক বেগটো কিমান ডাঙৰ হৈ গ'ল এতিয়া আমি সকলোৱে মিলি এতিয়া যাই আছোঁ এইফালে চাওক সকলোৰে বেগবিলাক ডাঙৰ হৈ গ'ল এইফালে আমাৰ কণ্ট্ৰলৰ বেগবিলাক ডাঙৰ হৈ গ'ল আমাৰ দাদাৰো ডাঙৰ হৈ গ'ল এতিয়া তো এতিয়া আমি মিৰ্জাত যাব লাগিল মানে মিৰ্জা চকত যাব লাগিল তো এতিয়া চকত গৈ মানে নহ'লে কোনফালে এইফালে পাৰিবা তাৰপিছত গৈ তাতে গাড়ী ধৰিব লাগিল এতিয়া বলক আৰু যাই থাকোঁ এতিয়া খোজকাঢ়ি আপোনালোকক এতিয়া চহৰতে দেখাম বোলক চহৰ মানে হেৰি চকত সেইফালে মিৰ্জা মানে য'ত মেইন পুলিচ পইণ্ট তাতে আছে তাতে লগ পাই আছোঁ আপোনালোকক এতিয়া মজাকৈ তো এতিয়া আমি এইখিনি যাই লওঁ এতিয়া লেটছ গো A few moments later. ৰাইজ আমি আহিবলৈ এইফালে মিৰ্জা চহৰ তো এইখন চাওক আৰু এইবিলাক ওপৰত চাওক নাই এইফালে চাওক এইফালে ৰ'ব জুম কৰি দেখাই দিছোঁ তো এইফালে চাওক জুম দিছ ইজ দ্য ফ্লেগ গাইজ তো এইফালে চাওক একদম ফ্লেগবিলাক একদম ল' লাগিছে আৰু এইফালে চাওক যেনেখন মানে 2-3খন এনেকৈ উঠাই লৈ যাম মানে একদম তেনেকুৱা লাগছে বাপৰে বাপ মাই গছ গছ চাওক আৰু সেয়া ল'লোঁ আমি আমাৰ ভণ্টিৰ কাৰণে মোজাকেতো এতিয়া ওলাই মেলি যাওঁ এতিয়া সেইফালে যাব লাগিব আমি তো এতিয়া সেইফালে যাওঁ এতিয়া তাৰপিছত বাছখন লৈ এতিয়া আৰু ঘৰত যাব লাগিব মানে বাছখন মানে উঠোগৈ এতিয়া বলক সেইফালে চাই থাকোঁ এতিয়া একদম যাম একদম গাড়ীৰ চাউণ্ড বাপৰে বাপ মিৰ্জা আৰু বলক এতিয়া সেইফালে যাওঁ আমি পাৰোঁগৈ ৰ'ব People, they don't really know you. They don't really know. I've been drinking. ফাইনেলি আহি পালোঁ এইফালে বাছ তো এতিয়া মানে বাছত যাব লাগিলা তো এতিয়া মানে জাগা নাই তো সেইকাৰণে মানে মই বাহিৰত আহি মানে শ্বুট কৰি আছোঁ অলপমানকৈ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ তো এয়া হৈছে আমাৰ বাছখন যিখনত আমি এতিয়া যাম তো এতিয়া মানে মানুহ ভৰ্তি হৈ গ'ল তো এতিয়া মানে অলপমান বাহিৰত থাকোঁ মানে ইমান ভিতৰত গৰম তো সেইকাৰণে মানে বাহিৰত ওলাই আহিছোঁ তো এতিয়া অলপমান সময় ৰ'ব আৰু আধা ঘণ্টা আছে 1:26 হৈ গ'ল তো এতিয়া আধা ঘণ্টাৰ পিছত যাব মানে 2টা বজাত তো আমাৰ কোনটোলে বহিলে তাতে যেনে তেনে বমি নকৰিলে হ'ল আৰু তো কিয় তো এতিয়া যাওঁ ৰ'ব তাৰপিছত টাইমটো হৈ লওক তাৰপিছত এতিয়া আমি ঘৰত ওলাই দিওঁ মজাকৈ তো এইফালে চাওক না মানে আৰু খুৰীহঁতে কিমান কষ্ট কৰি আছে তো এতিয়া আমি ইফালে যাবলৈ হ'ল তো এতিয়া মানে অলপমানকৈ এতিয়া থাকিব লাগিল অলপমান নহয় মানে আধা ঘণ্টা থাকিব লাগিল বাপৰে বাপ ইমান গৰমত এনেকৈ থাকিব লাগিল এতিয়া তাতে চিটো নাই সেনেকৈ যাব লাগিল আজি তো যেনে তেনে ঘৰ যাই পালে হ'ল আৰু বহুত দিন ঘৰতো যাওঁ নাই ঘৰতো ব্লগ কৰা নাই তো আজি ব্লগ চলগ কৰিম সকলো ঘৰত তো এতিয়া মানে গাড়ীৰ মানুহ ভৰ্তি হৈ গৈছে তো এতিয়া মানে আমি সোমাই যাওঁ বলক এতিয়া আৰু তো এইফালে চাওকচোন আৰু এই মানে এনেকুৱা যে কাণবিলাক মানে চাফা কৰে ন তো আপোনালোকে প্লিজ এইবিলাক নকৰাব কাৰণ আপোনাৰ কাণখন মানে এই হেৰিৰ কাৰণে বেয়া হৈ যাব পাৰে আৰু তাৰপিছত এনেকুৱা আমাৰ যাব আৰম্ভ হ'ল আৰু গাড়ীখন চাওক কিমান ভৰ্তি হৈ গৈছে ভৰ্তিৰ মাজত যাবলৈ কিমান ভাল লাগে আপোনালোকে কি জানিব মানে একদম ইমান ভাল লাগে তো তাৰপিছত আঠাত আহি একদম খালী হৈ গ'ল তাৰপিছত আৰু আমি অলপমানকৈ খাবলৈকে কিবা এটা খাই মেলি যাওঁ এতিয়া তো এতিয়া আহিছোঁ আমি মানে বাগানত ৰখিছোঁ যিহেতু মানে ৰখে না চাই এইফালে ডিছখন আহিবচোন এইফালে চাওক ৰুটি আছে 20 টকা পুৰি আছে 10 টকা প্লেন পৰঠা আছে 25 টকা বেগ চাওমিন হাফ 13 হ'লে তো এতিয়া আমি পৰঠা অৰ্ডাৰ দিছোঁ আমাৰ হৈছে চাওক এইফালে 25 টকা এইফালে চাওক প্লেন পৰঠা তো আমি এতিয়া এইফালে চাওক 25 টকা এতিয়া ইমান খাবলৈকে পইচা নাই তো এতিয়া আমি 25 টকাৰ পৰঠা খাই মজাকৈ ওলাই দিওঁ ঘৰত গৈ দেখাছোঁ বলক আজি এতিয়া মই খাই লওঁ মজাকৈ তাৰপিছত লগ পাইছোঁ More alcohol for the past 5 days. Did you check on me? Or did you look for me? আমাৰ পৰঠা আহি গ'ল এতিয়া বৰ্তমান ইহঁতৰ মানে আহিয়ে পোৱা নাই এতিয়ালৈকে তো এতিয়ালৈকে আহিবলৈ দিয়ক তাৰপিছত একেলগে খাম মজাকৈ সকলোৱে আৰু এইখন হৈছে মোৰ ফেভাৰিট ৰেষ্টুৰেণ্ট যিখনত মানে আহি বিৰাট ভাল পাওঁ তো
এইফালে এতিয়া ৱেইট কৰি আছোঁ ইহঁতৰ মানে এইফালে বনাই আছে এতিয়ালৈকে মানে হোৱা নাই তো এতিয়া হ'লে আৰু খাই দিওঁ মজাকৈ তো এতিয়া আমাৰ মোৰটো আহি গ'ল তো এতিয়া ইহঁতৰ অহা নাই বেচেৰাহঁতৰ খানা পিনা হৈ গ'ল মজাকৈ তো এতিয়া ঘৰত যাব লাগে আৰু এতিয়া টাইম হৈ গ'ল 3:14 তো আজি আৰু শনিবাৰ বজাৰতো আহিব লাগিছিল কিন্তু এতিয়া নাহোৱাত তো এতিয়া আমি পে'মেণ্ট কৰিলোঁ মজাকৈ তো এতিয়া ঘৰত যাওঁ এতিয়া বাছখন মানে অলপ সময়তো ৰখিব এতিয়া তো এইখিনি সময় যিখিনি টাইমক লাগে ৰখিব তো এতিয়া আমি চাহ মানে পৰঠা চৰঠা খালোঁ মজাকৈ তো ভাল লাগিল তো এতিয়া আৰু ঘৰত যাওঁ আৰু ব'লক এতিয়া আৰু এয়া হৈছে ছায়া ৰেষ্টুৰেণ্ট যিখন মানে আপোনালোকে আহিলে চান্দুবিত আহিলে মানে এতিয়া সোমাই মেলি খাই যাব একদম মজা একদম ৰেষ্টুৰেণ্টখন একদম মজা আপোনালোকে আহি মানে এইখন মোৰে ফেভৰেট ৰেষ্টুৰেণ্ট তো আপোনালোকে আহিলে চান্দুবিত আহিলে মানে এতিয়া সোমাই যাব এইফালে চাওক ছায়া ৰেষ্টুৰেণ্ট বুলি লিখা আছে তো আপোনালোকে এতিয়া আহিব মজা আমাৰ খুৰাজন আছে এইফালে তো এতিয়া আমি মাইনাক লাগি কিবা মানে লৈ যাওঁ এতিয়া কিবা খোৱা বস্তু তো এতিয়া আমি এইফালে আহিছোঁ দোকানত তো এতিয়া আমি কিবা এটা খোৱা বস্তু লৈ যাওঁ আমাৰ ভণ্টিক লাগে তো মানে ঘৰত আছে না তো এতিয়া গৈ আছোঁ যিহেতু অলপমান কিবা লৈ যাব লাগে আৰু দিয়া তো এতিয়া আহিছোঁ এইফালে দোকানত তো এতিয়া আমি কিবা ল'ব এতিয়া বলক কিলম খোৱা বস্তুতে সেইটো 10 টকীয়াতে মেৰিটো পালে ভাল আছিলে এইফালে আছে নেকি চাওঁচোন তো মানে আমাৰ ভণ্টিৰ মানে হেৰিটো এই 10 টকীয়া তেনে মেৰিটো বহুত মানে হেৰি আৰু মানে ফেভাৰেট বুলি ক'ব পাৰি তো সেইটোকে মানে এতিয়া লৈ যাওঁ তো এতিয়া গৈ আছোঁ সেইফালে ল'বলৈকে তো এতিয়া চাওঁ হওক কোনফালে আছে এই নাপালে নাই দিয়ক এতিয়া আমি খাই মেলি এতিয়া গৈ আছোঁ ঘৰত গৈ পেলাই চাব পাৰে এতিয়া চাহপাত বাগানবিলাক পাইছোঁ তো এতিয়া এনেকৈ যাই থাকিব লাগে এতিয়া যেতিয়ালৈকে ঘৰ নাপাম তেতিয়ালৈকে যাই থাকিব লাগে তো এতিয়া আজি ঘৰত যাই মজা লাগিব লোকেল পানী খাব পাম মনটো ভাল লাগি আছে তো এতিয়া যাওঁ ব'লক ইয়াৰ মানে বহুত গৰম লাগিছে তো এইকাৰণে চলা তলা খুলি দিছে একদম তো এতিয়া এও মানে ইফালে আহিছে আৰু বতাহ খাবলৈকে তো আমি Did you check on me? Or did you look for me? I walked in the room, eyes are red, and I don't smoke banga. Did you check on me? Did you check on me? Or did you notice me? Oh, holy Father, they drive. আমি আহি পালোঁ এইফালে চাওক বহুত দিনৰ মূৰত আমাৰ হেৰি বজাৰখন শনিবাৰ বজাৰখন বহুত দিন মূৰত দেখিছোঁ আজি একদম ভাল লাগি গৈছে তো বহুত দিন হ'ল মানে দেখা নাছিলোঁ তো আজি ফাইনেলি দেখা পালোঁ বহুত দিনৰ মূৰত আৰু আপোনালোককো দেখালোঁ মানে এতিয়া আৰু নানামো বাছৰ ভিতৰৰ পৰাই দেখাওঁ আপোনালোকক এইফালে চাওক এইফালে ৰখিল গাড়ীখন চাওক এয়াই হৈছে আমাৰ শনিবাৰ বজাৰখন বহুত দিন মূৰত লগ পালোঁ আমাৰ বজাৰখনক এতিয়া মানে এতিয়া মানুহ উঠিব চাগে আমাৰ শনিবাৰ বজাৰখন মজাকৈ বহুত দিন মূৰত দেখিলোঁ ভাল লাগি গ'ল একদম দেখি একদম মস্ত সেয়ে হৈ আছে আগৰ বজাৰে হৈ আছে তো এতিয়া এনেকৈ আমি আৰু যাব লাগে আধা আছে আৰু যাবলৈকে তো এইখিনিত যায় এতিয়া টাইম হৈ গ'ল 3:34 আৰু বেছি সময় নালাগে 4:30 বজাতে যাই পাম মজাকৈ আজি তো ঘৰৰ এক্সাইটেড চাবলৈ এই তো বহুত দিন মূৰত আজি আমি মানে হেৰি শনিবাৰ বজাৰখন দেখাওঁ বোলক আপোনালোকক একদম মজাকৈ দেখাই আহোঁ তো এইফালে আমি দিছোঁ আইচক্ৰীম এটা খাবলৈ কি হয় লৈ থাক নাখাওঁ আৰু তো এইফালে চব এয়া হৈছে আমাৰ শনিবাৰ বজাৰ বহুত দিন মূৰত আহিলোঁ একদম ভাল লাগি গ'ল তো এইফালে আৰু ৰাস্তাঘৰ অলপমান বেয়া হৈ আছে তো তাতে মানে ভিতৰত বহুত গৰম সেইকাৰণে মানে ওলাই দিলোঁ ইয়াৰ বাহিৰত তো এতিয়া আমি আৰু যাব লাগিল না অলপমানকৈ যাবলৈ আছে আৰু ঘৰত এক্সাইটমেণ্ট চাবলৈ আছে হা কি বস্তু তো ইহঁতে মানে আইচক্ৰীম খাই আছে এতিয়া খাবলৈ আমি আহি পালোঁ এইফালে আমাৰ গাঁও একদম বহুত দিন মূৰত একদম বহুত এক্সাইটেড লাগি আছিল আৰু এইটো চাওক এইটো মানে বহুত গৰমে উঠি গ'ল তো এইফালে আমাৰ বন্ধু আহিছে একদম বহুত দিনৰ মূৰত তো আছে মাকে একদম কি নকৰে কি কৰি হৈ যাব তো আমি আজি এতিয়া ঘৰত গৈ মজা লাগিব এতিয়া ঘৰত যাবলৈ এতিয়া খোজকাঢ়ি যাব লাগিল এইখিনি বহুত দূৰ তো এইফালে মানে যোনে নতুন ছাবস্ক্ৰাইবাৰ সিহঁতে মোৰ ঘৰটো দেখা নাই তো এতিয়া আজি আমি ঘৰখন দেখাইছোঁ তো এতিয়া যাই আছোঁ এতিয়া ঘৰত মজাকৈ ঘৰত এতিয়া এক্সাইটমেণ্ট দেখাইছোঁ ব'লক এতিয়া আমি ঘৰত যাম মানে এক্সাইটমেণ্টটো নহ'ব তথাপিও বহুত দিন মূৰত আপোনালোকক ঘৰখন দেখাম আজি তো এতিয়া যাওঁ ব'লক ঘৰত ফাইনেলি ৰাইজ আমি আহি পালোঁ চেক দিছ আউট দিছ ইজ দ্য মাই হোম গাইজ তো লেটছ গ' এতিয়া মা মাইনা তো এইফালে চাওক এয়া হৈছে মোৰ ঘৰখন বহুত দিন মূৰত আহিলোঁ আমাৰ মাইনা ক'ত গৈছে নাই কাই অহা মাইনা কয় এইফালে